হেল্ল' এভৰিৱান। হেল্ল' স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত মোৰ স্বাগতম জনাইছোঁ। হেল্ল' এভৰিৱান, মোৰ আজিৰ নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ মোৰ টপিকটো বেলেগতকৈ বেলেগ হ'ব গৈ আছে। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবলৈ নাপাহৰিব। যিসকলে মোৰ পুৰণা ভিডিঅ'টো চাইছে সেইসকলে নিশ্চয় জানে যে মোৰ দিনটো চুৰ হয় ৰাতিপুৱা 5 বজাৰ পৰাই। আৰু ইয়াতে এটা কথা, যিসকলে মোৰ ভিডিঅ'বিলাক চাই সেইসকলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই অফিচত যাবৰ কাৰণে ৰেডি হ'ব লাগিব। বলক অফিচত গৈ সকলোকে মই দেখাই আছোঁ। ন্যায়ালয়ৰ সন্মুখেদি পাৰ হৈ গ'লে 100 মিটাৰ পিছতেই পাই যাম আমাৰ অফিচ। বলক এতিয়া অফিচত সোমাই ভৰাই লওঁ পাৰ্চেলবিলাক বস্তাত। নতুন নতুন ল'ৰা জইন হৈ থকাৰ কাৰণে বৰ্তমান বাইকৰ বহুত ভিৰ হৈ আছে। আপোনালোকে যদি কোনোবা জইন কৰিব বিচাৰে অফিচত আহি যোগাযোগ কৰিলে হ'ল। পাৰ্চেল কেইটা আজি পাৰ্চেল মোটামুটি 57 দাদা। এতিয়া সকলোৱে ডেলিভাৰ দিব যাবৰ কাৰণে ৰেডি হৈ আছে। পাৰ্চেল কিমান আছে আজি? 60+ দে, ঠিক আছে। এতিয়া ময়ো যাবৰ কাৰণে ৰেডি। ডেলিভাৰী কৰাৰ আগতে বাইকখন ইয়াতে ৰাখি বাজাৰত থকা চিনাকি হোটেলৰ চিনাকি মানুহৰ চিনাকি বস্তু এটা খাই ল'লো। চিনাকি বস্তুটো হৈছে শুকান ৰুটি আৰু পিয়াজ। কাষ্টমাৰ আহিব বুলি ৱেইট কৰি আছো। ইমান ৰ'দ দিছে, বাইকৰ চিটত বহিবই নাপাৰিম এতিয়া। ভিডিঅ' চাই আমনি লাগিছে নেকি? অলপ ভিডিঅ' এটা চাই থাক। পকেটত পইচা আকৌ ভৰাই মই কাষ্টমাৰক পাৰ্চেল দি আহোঁ। এনেই অলপ বহি আছোঁ, অলপ মোচন ট্ৰাই কৰিলোঁ। পাছত দেখা পালোঁ মোবাইলৰ কেমেৰা আকৌ বুঢ়া মানুহৰ চকুৰ নিচিনা ফাটা দেখা পায়।